আজি আমাৰ এই ঘৰটোতে কাম হ'ব মানে আৰু ইয়াতে আমি আগতে দুটা কেমেৰা লগাইছিলোঁ আৰু লগালে সেইটো এটা কেমেৰা আৰু সিফালে এটা কেমেৰা এতিয়া মানে ওপৰত এটা কেমেৰা লাগে সেইকাৰণে আমি আহিছোঁ কাম কৰিবৰ কাৰণে মজাকৈ কেবুল চেবুল লৈ আহিছোঁ কেমেৰা এটা কেমেৰাই লাগিব এতিয়া বৰ্তমান আৰু চাওঁ কেনেকৈ কাম কৰোঁ আপোনালোকক দেখাই থাকিম এনেকৈ এইটো ঘৰটোতে আজি আমাৰ কাম হ'ব মানে বাইদেউ আহি আছে আহি পেলাই আমি কামটো ষ্টাৰ্ট কৰিম আৰু ইয়াতে CP Plus আমি ডম কেমেৰা দিছোঁ 2.4 মেগাপিক্সেলৰ কেমেৰা আৰু কেবুলখিনি আমি D-Link ষ্টেণ্ডাৰ্ড ইউজ কৰিছোঁ এইটো চাওক এইটো হৈছে কেমেৰাটো আৰু ইয়াতে লিখাই আছে ধুনীয়াকৈ পিছফালে এইটো 2.4 মেগাপিক্সেল কেমেৰা বুলি আপোনাৰ আৰু গোটেইখিনি কেমেৰাটো আমি ইয়াতে লগাই দিম এই গেটখনৰ কাৰণে মানে গেটৰ বাহিৰত এই ভিউটো চাব মানে ইয়াতে কেমেৰাটো লাগিব ওপৰত আৰু ইয়াৰ গেটৰ যিখন বাহিৰত ভিউটো আছে সেই ভিউটো এই গোটেই কেমেৰাটো দি চাব মানে কেতিয়াবা কেমেৰাবিলাক লগাবৰ কাৰণে বহুত কষ্ট হয় কাষ্টমাৰ মানে ইয়াতে আমি কেমেৰাটো লগাব লাগে মানে ইয়াতে লগাই কিনে এই ভিউটো চাব ৰাস্তা ভিউটো চাওকচোন কিমান কষ্ট কৰি কিনে জখলা নোহোৱাকৈ এনেকৈ ৰিক্সত কাম কৰিব লগা হয় উপায় নাই এয়াই হৈছে জীৱন এনেকৈ কাম কৰিব লাগিব আৰু এটাই কেমেৰা লগাব লাগে এটা বস্তু আপোনালোকে চাওক যিমান ওপৰত হ'লেও কষ্ট কৰি হ'লেও আমি কেবুলবিলাক ধুনীয়াকৈ মাৰিবৰ কাৰণে আমি যত্ন কৰোঁ আৰু গোটেইখিনি চাওকচোন আমাৰ গোটেই যিমান যি হ'লেও মানে চাওক ইমান ধুনীয়াকৈ আমি কেবুলখিনি মাৰিবৰ কাৰণে চেষ্টা কৰিছোঁ কোনো জখলা নাই হাইটটো চাওক না পূৰা ছেকেণ্ড ফ্ল'ৰত জখলা একো সুবিধা নাই এনেকৈ আমি কেমেৰাটো লগাইছোঁ আপোনালোকে যদি কোনোবা গুৱাহাটীত তেনেকৈ পূৰা একদম হোল প্ৰপাৰ্টি ভাড়াত ল'ব খুজিছে ইয়াতে মানে গোটেই কণ্টেক্ট নাম্বাৰ দিয়া আছে এই গোটেই প্ৰপাৰ্টিটো আপোনালোকে ইয়াতে গোটেই ভাড়াও ল'ব পাৰে পূৰা খালী পৰি আছে গোটেই প্ৰপাৰ্টিটো সেইকাৰণে মানে দুটা কেমেৰা লাগি আছিলে বাহিৰত আৰু সেইকাৰণে আৰু এটা কেমেৰা লগাই দিছোঁ মানে আগতে এইটো চাওক ইয়াতে এটা কেমেৰা দিছিলোঁ আমি এই গোটেই কৰিডৰৰ কাৰণে এইটো ইয়াতে আৰু আমি ইয়াতে ৰেকটো আমি ইয়াতে দিছিলোঁ মনিটৰ চনিটৰ নাথাকে ইয়াতে ৰেকটো ইয়াতে দিছোঁ আৰু খালি গোটেইখিনি মোবাইলতে চাই আৰু এইটো এটা কেমেৰা এই ভিউখিনিৰ কাৰণে গোটেই প্ৰপাৰ্টিটো যদি আপোনালোকে ৰেণ্টত ল'ব বিচাৰে সেই নাম্বাৰটোত আপোনালোকে কল কৰিব পাৰে গোটেই প্ৰপাৰ্টিটো ভাড়াটো দিয়া হ'ব আৰু বাকী এইখিনি আৰু আজি কাম ৰাতি মোবাইলত কানেকশ্যন কৰাৰ পিছত আপোনালোকক দেখাই আছোঁ কেবুলডাল আমাৰ ইয়াতে আহি পাইছে আহি পোৱাৰ পিছত আমি এতিয়া এই ৰেকত আমি কানেকশ্যনটো কৰি দিম কেমেৰা আৰু কানেকশ্যনটো কৰি দিয়াৰ পিছত গোটেইখিনি আমাৰ মোবাইলত আহি যাব এতিয়া মনিটৰ চনিটৰ নাই ক্লাইণ্টে মোবাইলতে চাই গোটেইখিনি কানেকশ্যন কৰি দিয়াৰ পিছত আপোনালোক দেখাই আছোঁ এনেকৈ ভিউটো আহে তাৰপিছত আমাৰ ইয়াতে এটা মানে আমি কেমেৰা লগাইছিলোঁ সিহঁতৰ মানে কেমেৰাবিলাক অলপমান চিফটিং কৰিব লাগে চিফটিঙৰ কাৰণে আমি আহিছোঁ ইয়াতে টোটেল 4টামান কেমেৰা লাগি আছিলে ইয়াতে টোটেল 4টা কেমেৰা লাগি আছিলে মানে এই ওপৰ যিটো কেমেৰা আছে সেই কেমেৰাটো আমাৰ চিফটিং হ'ব মানে কেবুলখিনি আমি জইন নকৰোঁ গোটেই কেবুললৈ চেঞ্জ কৰি দিয়া হৈছে মানে এইটো কেমেৰা আমাৰ সেইফালে লাগিব এই তলৰ এই মেইন চিৰিত উঠাখিনি কভাৰ কৰিবৰ কাৰণে আৰু এনেকৈ আমাৰ ইয়াতে ছেকেণ্ড কামটো আমাৰ ইয়াতে চলি আছে এইটো কেমেৰাটো হৈছে বুলেট কেমেৰা সি তাতে লাগি আছিলে কেমেৰাটো এই ওপৰত আৰু এইটো কেমেৰাটো আমাৰ এতিয়া বৰ্তমান ইয়াতে লাগিব মানে এই গোটেইখিনি চিৰিখিনি কভাৰ কৰাকৈ প্লাছ ওপৰত যোৱাকৈ আগতে এইটো লগা নাছিলে এতিয়া আৰু নতুনকৈ যিটো ওপৰৰ ফালে বনাইছে সেইকাৰণে চিৰিটো কভাৰ কৰাকৈ লাগে এইখিনি চাবৰ কাৰণে দুটা কেমেৰা চিফটিং হৈছে আমাৰ ইয়াতে আৰু কেবুলখিনি আৰু গোটেই বেঞ্চি চেঞ্চিবিলাক এবাৰ গোটেইখিনি নতুন লগাই দিওঁ ইয়াতে ভাল হ'ব তেতিয়া সঁচাকৈ টিভি এতিয়া BNC কেইটা আমি ইয়াতে লগাই দিম 4টা BNC মানে পুৰণা BNC কেইটা নলগাওঁ নতুন BNC লগাই দিওঁ অলপ জিলমিলৰ প্ৰব্লেম আছিলে সেইকাৰণে নতুন BNC খিনি লগাই দিওঁ আৰু প্ৰব্লেমটো ছল্ভ হৈ যাব ইয়াতে ধুনীয়াকৈ